हेलो बंधुসকল स्वागतम জানাইছো জে কেপচাৰলৈ চাওঁ হওক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ 2022 বৰ্ষত এমাহ পিছে হ'ব মেট্ৰিক পৰীক্ষাৰ সময়সূচী হাই স্কুল শিক্ষান্ত পৰীক্ষা 2022 বৰ্ষত এমাহ পিছে হ'ব বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে উল্লেখ্য যে কৰোনা ভাইৰাছৰ বাবে অহম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে তেওঁলোকৰ 30% পাঠ্যক্ৰম হ্ৰাস কৰাৰ কথা সদৰি কৰিছে এই বৈঠকৰ পাছতে সংসদৰ শৈক্ষিক সমিতিৰ এই সিদ্ধান্ত চূড়ান্ত কৰা হ'ব পুনৰ আৰম্ভ কেবিচিৰ শুটিং কৰোনা ভাইৰাছৰ বাবে বন্ধ হৈ থকা কৌন বনেগা কરોড়পতি নামৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব'ৰ শুটিং পুনৰ আৰম্ভ হৈছে বিগ বি অমিতাভ বচ্চনে কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ অন্তত অংশ লৈছে এই ৰিয়েলিটি শ্ব'ত উল্লেখ্য যে দ্বাদশ সংস্কৰণৰ কৌন বনেগা কरोड़পতি আৰম্ভ হৈছিল 2000 চনতেই সোমবাৰে ধেমাজিত কোভিড পজিটিভত দুজনৰ মৃত্যু হোৱাৰ লগতে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত দীপাংক দা আৰু তেওঁৰ পৰিবাৰ আৰু তেওঁৰ বাসগৃহত কাম কৰা চতুৰ্থ শ্ৰেণী কৰ্মচাৰীজনৰ সৈতে জিলাখনত 24 জনৰ কোভিড পজিটিভ চিনাক্ত হৈছে ধেমাজি জিলা স্বাস্থ্য সেৱা যুটীয়া সঞ্চালিকা ডক্টৰ কৃষ্ণা কেম্প্ৰায়ে জনোৱা মতে কোভিডত ধোৱা দুজন হৈছে দেৱজিৎ বৰগোহাঁই কুলাজানৰ গেলুৱা গাঁৱৰ আৰু আনজন হৈছে ধেমাজি 4 নম্বৰ ৱাৰ্ডৰ জ্যোতিনগৰৰ লাকিমণি বাৱাল সোমবাৰে আক্ৰান্ত হোৱা লোককেইজনৰ সৈতে জিলাখনত কোভিড পজিটিভৰ সংখ্যা 1384 জনলৈ বৃদ্ধি পালে জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা এতিয়ালৈকে জিলাখনত 36948 গৰাকীৰ স্বাব পৰীক্ষা সম্পন্ন কৰা হৈছে অসমত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 92619 জনলৈ বৃদ্ধি ৰাজ্যত পুনৰ 1879 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা 92619 জনলৈ বৃদ্ধি পাইছে সুস্থ হোৱা লোকৰ সংখ্যা অসমত 73090 জনলৈ বৃদ্ধি পাইছে ইফালে চিকিৎসাধীন হৈ আছে 19274 জন ৰোগী আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা 252 জনলৈ বৃদ্ধি পাইছে কাৰ্বি আংলং জিলাৰ বুকাজান মহকুমাৰ অন্তৰ্গত টকলাংছৰ এটা জলপ্ৰপাত নতুনকৈ স্থাপন হোৱা টকলাংছ জলপ্ৰপাতটোলৈ বহু পৰ্যটকৰ আগমন ঘটে কিন্তু কাৰ্বি আংলঙৰ হেউ সৌন্দৰ্যৰ মাজতে যে লুকাই ভয়ংকৰ বিপদ ঘটনা কাৰ্বি আংলং জিলাৰ বুকাজান থানাৰ অন্তৰ্গত বালিপথাৰৰ পৰা 12 কিলোমিটাৰ আঁতৰত আছে টকৌলাংছ জলপ্ৰপাত দেখিলেই গাৰ নোম হিয়ৰি উঠা এক দৃশ্য হাতত মৰণাস্ত্ৰ লৈ জলপ্ৰপাতলৈ যোৱা লোকৰ সৈতে একেলগে হাৰি হাৰি গৈ আছে উগ্ৰপন্থীৰ দল উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ অন্তৰ্গত ফেফনাত এগৰাকী টিভি চেনেলৰ এগৰাকী সাংবাদিকক গুলিয়াই হত্যা নিহা ঘৰলৈ আহি থকাৰ সময়তে ৰতন সিং নামৰ সাংবাদিক গৰাকীক গুলিয়াই হত্যা কৰা হয় ঘটনাৰ সৈতে জড়িত 3 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে সমগ্ৰ ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কি কাৰণত এনেদৰে সাংবাদিক গৰাকীক গুলিয়াই হত্যা কৰা হ'ল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই